বন্ধু-বান্ধৱীসকল, আজি এতিয়া ৰাতিপুৱা বাজিছে 6টা আৰু মই ৰাতিপুৱাৰ খানা বনোৱা ষ্টাৰ্ট কৰিলোৱে। ৰাতিপুৱা এতিয়া এয়া অফিচলৈ যাব, গতিকে মই খানা বনোৱা ষ্টাৰ্ট কৰিছোঁ। এয়া বনাইছোঁ চব্জি, এখন মিক্স চব্জি হয়। আৰু এতিয়া চাহৰ কাৰণে বনাইছোঁ পিঠা, গিলা পিঠা হয়। এয়া বনাব ষ্টাৰ্টে মই পিঠাগুড়ি ঘৰৰ পৰা লৈ আহিছিলোঁ, ভজা পিঠাগুড়ি, আৰু বনোৱা হোৱাই নাছিলে। এদিনে বনালোঁ পানী পিঠা আৰু তাৰপিছত বনোৱাই নাছিলোঁ। এতিয়া আজি সেইকাৰণে বনাব ষ্টাৰ্ট কৰিছোঁ। আজি ৰাতিপুৱা গাখীৰ চাহে বনালোঁ আমাৰ কাৰণে, তেজুৰ কাৰণে লাল চাহ। সিহঁত দুটা বাপেক পুতেক পিছে শুয়ে আছে। মই মোৰ চাহখিনি খাই লওঁ, একেলগে দুপৰীয়াৰ কাৰণেও মই চব্জি কাটিয়ে থলোঁ। দুপৰীয়া খাই লৈ আমি এতিয়া অকণমান ৰেষ্ট কৰোঁ। এওঁ অহাৰ পিছত আমি অকণমান মেইন মাৰ্কেটৰ ফালে যাম। 6টামান বাজিব, 6টা চাৰে 6টা হ'ব। তাৰপিছত আপোনালোকক মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। এতিয়ালৈকে বাই বাই। এয়া হাজবেণ্ড আহি পালে আৰু আমি এতিয়া যাব ওলাইছোঁ অকণমান বজাৰৰ ফালে। এনেই ফুৰিবলৈকে, একো কিনিম বুলি নহয় আচলতে, এনেই ফুৰিব যাম। আমি একেবাৰে টপ ফ্ল'ৰত থাকোঁ, সেইকাৰণে বহুতখিনি খোজকাঢ়ি তললৈ নামিব লগা হয়। এইটো ফ্ল'ৰ মালিকহঁতৰ, এয়া সম্পূৰ্ণ আমাৰ ভাড়াঘৰটো। এয়া মাৰ্কেটৰ ফালে ওলাইছোঁ আমি। আমাৰ গলিটো এইটো ফালেৰে আহিব লাগে আৰু এইফালে গ'লে প্ৰায় 2 কিলোমিটাৰমান হ'ব মাৰ্কেটলৈকে। এইখন বেৰামপুৰৰ মেইন মাৰ্কেট, আৰু বেৰামপুৰখন হৈছে গঞ্জাম ডিষ্ট্ৰিক্টত। এখন বিশালৰ পৰা একদম কাষতে এখন ফ্ৰুইটছৰ জুচ পায় আৰু লাচ্ছি পোৱা দোকান এখন আছে, আমি তালৈকে যাম। এইখন হৈছে দোকানখন। এতিয়া আমি লাচ্ছি খাম। ইয়াৰে লাচ্ছিটো অলপ স্পেচিয়েল হয়। ইয়াত ওপৰত বাদাম আৰু কাজু দি দিয়ে। ইয়াত বহুত বেছি গৰম। ইয়াত আচলতে ষ্ট্ৰীট ফুডৰ কাৰণে বহুত ফেমাছ হয় বেৰামপুৰখন। ইয়াত বহুত ষ্ট্ৰীট ফুড পোৱা যায়। ইয়াত চাব লগাতকৈ খাব লগা বেছি আছে। এয়া হৈছে লাচ্ছি, ওপৰত নাৰিকল আৰু বাদাম কাজু দি দিয়ে। বিভিন্ন ধৰণৰ ফলৰ জুচ পোৱা যায় ইয়াত। এয়া চাওক, বিভিন্ন ফল ৰখা হৈছে, আপুনি যোনবিধ খাব ইচ্ছা কৰে সেইটো খাব পাৰে। আৰু ইয়াতে এইটো ভাল, চব অনলাইন পে'মেণ্ট হয়, পে'টিএমেৰে পে' কৰিব পাৰি। লগত মোবাইলটো লৈ ফুৰিলে হ'ল। তাৰপিছত তেজুৱে এখন গাড়ীত উঠিলে, ৰিম'ট কণ্ট্ৰল গাড়ী, একদম দেখিছে নহয়, নিজে জানো চলাইছে, ষ্টিয়াৰিং নিজে ঘূৰাই আছে। সি ভাবিছে চাগে নিজে চলাই আছে। তেজুৰ গাড়ী চলোৱা হোৱাৰ পিছত আমি খালিকট কলেজৰ কাষত থকা মিঠাইৰ দোকান এখনলৈকে যাম। इसको क्या बोलते हैं? स्टीम छना। और इसको छना पोरो। और ये तो क्या है? जलेबी एंड मालपुआ। और ये वाला क्या है? ये रस का जाम। ये वाला क्या है? ये जो रेड कलर का है, ये बादाम हलवा। स्टीम चना। और इसको क्या बोला आपने? ये छना पोरो। और आगे में जो है वो पेड़ा है ना? पेड़ा है। এই খালিকট কলেজৰ গলিটোত গোটেই ষ্ট্ৰীট ফুডে পোৱা যায়। যি খাব মন যায় আপোনালোকে ইয়াত খাব পাৰে। कितना है प्राइस? हाजी प्राइस इसमें कितना है? जलेबी का कितना है? 10 का 2। और स्टीम चना का 100 ग्राम 20। 100 ग्राम 20। अच्छा, और वो वाला 100 ग्राम 20। और आगे का वो पेड़ा 10 का 2। পেৰা 10 का 2। ইয়াত ষ্ট্ৰীট ফুডৰ দোকানবোৰতো পে'টিএমেৰে পে' কৰিব পাৰি, সুবিধাজনক হয় সেইকাৰণে। আৰু এয়া হৈছে এটা ৰসমলাই আৰু এটা বাবৰি। বন্ধু বান্ধৱীসকল, আমি বজাৰৰ পৰা আহি পাই গ'লোঁ। এতিয়া বাজিছে 7:30। বেছি দেৰি কৰা নাই, এনেই জাষ্ট এবাৰ ঘূৰি আহিছোঁ, ৰাস্তাটো চাইছোঁ, ক'ত কি আছে এবাৰ মেইন মাৰ্কেটখন চাই আহিছোঁ। আৰু তেজু গাড়ীত উঠা আপোনালোকে দেখা পালে, আৰু অকণমান ষ্ট্ৰীট ফুড খালোঁ। সেইখিনিয়ে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।